নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। ময়ো ভালেই আছোঁ বাৰু। বহুত দিন হ'ল যিহেতু মই ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰিব পৰা নাই, সেইকাৰণে ভাবিলোঁ তো আজি আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এতিয়া যিহেতু অসমত ৰাস চলি আছে আৰু আমাৰ ইয়াতো হৈ আছে ৰাস। আমাৰ ইয়াত বাৰু ইমান দিনৰ কাৰণে নহয়, 7 দিন পাতে ইয়াতে আৰু আজি শেষৰটো দিন। তাৰ আগতেও গৈছিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল। ভাবিলোঁ আজি লাষ্ট ডে আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আমাৰ ইয়াতনো কেনেকুৱা ৰাস হয়। এতিয়া আমি আহিছোঁ আমাৰ ওচৰতে হৈ থকা সোণাপুৰ ৰাস মহোৎসৱলৈ। এয়া মোৰ লগত আহিছে বা আৰু ভাগিনজনী। আপোনালোকেও আৰু ক'ত ক'ত ৰাস চালে কমেণ্টত জনাবচোন। Suelta. David, China.
এতিয়া আমি আহিছোঁ মালৈবাৰী ৰাস মহোৎসৱলৈ। এয়া হৈছে মালৈবাৰী ৰাস মহোৎসৱৰ মুখ্য দুৱাৰ। আজি যিহেতু মালৈবাৰী ৰাস মহোৎসৱৰো শেষৰটো দিন, সেইকাৰণে বহুত মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে। ये चालू हो गया, स्टार्ट हो गया। ब्रेक मास्टर गेट बंद कर दो। चालू मारुति साइकिल बात का कुआं। आज हम लोग का आखिरी दिन का दूसरा से चलेगा मारुति साइकिल बात का कुआं। जिन दोस्तों ने आज का ये दूसरा से देखने चाहते हैं, जल्द से जल्द टिकट काउंटर से टिकट लीजिए, मारुति सर्किट के अंदर प्रवेश करें। टिकट का कीमत छोटा बड़ा सबके लिए बराबर 50 रुपया। सभ्य मेला के निराश भारत रखिएगा। आज हमारे खेत विचार द्वितीय प्रदर्शनी मारुति साइकिल। যিহেতু মই আপোনালোকলৈ ভিডিঅ' শ্বেয়াৰ নকৰা বহুত দিনেই হ'ল, আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে মোক আগৰ দৰে মৰম দিব। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ।